মোৰ ইউটিউব চেনেল মোৰ ভাই ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই এটি নতুন ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকৰ মৰম স্নেহ সহায় সহযোগিতাই যাতে মোক অতি আগুৱাই লৈ যাব আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। এতিয়া ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকক আমাৰ পৰিৱেশটো দেখুৱাই লৈছোঁ। এয়া আমাৰ পুখুৰী আৰু এইফালে কি সুন্দৰ পৰিৱেশ। আৰু আগলৈ চাই থাকিব, দেখুৱাই আছোঁ আপোনালোকক সুন্দৰ এটি প্ৰাকৃতিক সৌন্দৰ্য পৰিৱেশ। এতিয়া মই গৈ আছোঁ আমাৰ পুৰণা বাৰীলৈ। মোৰ লগতো আপোনালোকে আহক আৰু উপভোগ কৰক আমাৰ চাৰিওফালে থকা বাৰীৰ দৃশ্য। এয়া আমাৰ ৰাস্তা, জব কাৰ্ডৰ ৰাস্তা। এয়া হৈছে আমাৰ পথাৰ। এইখন দেখিছে আমাৰ দোকানখন। এখন দোকানখন আমাৰ আৰু ধুনীয়া ধুনীয়া পৰিৱেশ চাই থাকিব পাব। দেখুৱাইছোঁ আপোনালোকক। আজি মানে আমাৰ বাৰীত কিছুমান ফল আছে, সেই ফলবিলাক আপোনালোকক দেখুৱাম। গোটেইবিলাক নেদেখুৱাওঁ, দুই এটা দেখুৱাম। ভিডিঅ'টো চাই থাকক আৰম্ভণিৰ পৰা শেষলৈকে। আমাৰ দোকান পালোঁ, দোকান পাৰ হৈছোঁ। পাই গ'লো আমাৰ বাৰীখনত বা কি আছে। এয়া আমাৰ বাগান, বৌয়ে পাত ছিঙি আছে। এয়া আমাৰ বাৰীখন। এয়া কঁঠাল লাগিছে দুটামান আৰু কেইজোপামান আছে, দেখুৱাই আছোঁ। এয়া গৈ আছোঁ বাৰীৰ ভিতৰলৈ। আহি পাই গ'লোঁ আমি লেটেকুৰ তলত। লেটেকু লাগিছে, এবাৰ বহুত কম লাগিছে। এইটো চাই লওক, এবাৰ জুম কৰি দেখুৱাইছোঁ। এইজোপা লাগিছে, প্ৰতি বছৰে লাগে। চাওক কিমান ধুনীয়া। আজিকালি লেটেকু পাবলৈ নাই অৱশ্যে। এইজোপা হৈছে চেনী কঁঠাল, বহুত মিঠা দেই কঁঠালটো। এতিয়া আহি পাই গ'লোঁ আমি আমাৰ থেকেৰা জোপা। এইয়া থেকেৰা জোপা গছ, এই তলৰ পৰা দেখুৱাইছোঁ। ওপৰত বহুত ওপৰত লাগিছে দুটামান আছে, তলত এটা দুটা পৰিছে চাগে, বিচাৰিব লাগিব। এয়াই আছিল মোৰ প্ৰথম ব্লগটি। কেনে পালে চাই জনাব। লগতে নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে ঘণ্টি বুটামটো ক্লিক কৰি থৈ দিব। ধন্যবাদ।